নমস্কাৰ বন্ধুসকল। I am Dr. A.K. Rabha, হোমিওপেথিক ফিজিচিয়ান। আজি মই আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ত আপোনালোকে কেনেকৈ সুস্থ হৈ থাকিব পাৰি, কেনেকৈ দীৰ্ঘায়ু হৈ জীয়াই থাকিব পাৰি, তাৰে কেইটামান টিপছ দিব বিচাৰিছোঁ। গোটেইখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো চাই কেনে পালে সেইটো জনাবলৈ কমেণ্ট কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সুস্থ হৈ থাকিবলৈ প্ৰথমটো টিপছ হ'ল সোনকালে ৰাতিপুৱা শোৱা পাতি এৰা বা সোনকালে শুই উঠা। আপুনি যদি আপোনাৰ শৰীৰটো সুস্থ সবল কৰি ৰাখিবলৈ বিচাৰিছে, তেনেহ'লে আপুনি ৰাতিপুৱা শুই উঠাৰ পৰাই আপুনি এই কামটো আৰম্ভ কৰক। ৰাতিপুৱা যি সতেজ বতাহ, সতেজ অক্সিজেন, সেই সময়ত গোটেই পৰিৱেশ সম্পূৰ্ণ সতেজ হৈ থাকে। গতিকে ৰাতিপুৱা যিমান পাৰি সোনকালে উঠি ৰাতিপুৱাৰ সতেজ বতাহ বা সতেজ অক্সিজেন প্ৰতিদিনে লোৱাৰ অভ্যাস কৰক। ৰাতিপুৱা 4 পৰা 5 বজাৰ ভিতৰত উঠি প্ৰতিদিনে এই কাৰ্যক্ৰমণিকা আৰম্ভ কৰক। 4 পৰা 5 বজাৰ ভিতৰত উঠিব পাৰিলে বহুত লাভৱান হ'ব পাৰি। যেনে সোনকালে উঠাৰ ফলত আপুনি গোটেই দিনটোত যথেষ্ট পৰিমাণে সময় পায়, যাৰ দ্বাৰা আপোনাৰ দৈনন্দিন কামবোৰ সোনকালে আজৰি হ'ব পাৰে। দ্বিতীয়তে, ৰাতিপুৱাৰ সময়খিনিত যিহেতু পৰিৱেশ শান্ত হৈ থাকে, কোনো হাই উৰুমি নাথাকে, সেই সময়ত আপোনাৰ মনটো যিকোনো ক্ৰিয়েটিভ কাম অথবা ৰচনাত্মক কাৰ্যত খটুৱাব পাৰে, যেনে লেখা মেলা কৰা আদি। এই ৰাতিপুৱাৰ সময়খিনিতে শৰীৰ চৰ্চাও কৰিব পাৰে। আনহাতে ৰাতিপুৱা সোনকালে উঠিবলৈ ৰাতি সোনকালে শুব লাগিব। এনেদৰে এই কাৰ্য কেইদিনমান কৰিলে ই অভ্যাসত পৰিণত হয়। এতিয়া আহোঁ দ্বিতীয়টো টিপছলৈ। দ্বিতীয়টো টিপছ হৈছে সুখাদ্য। সুস্থ সবল হৈ থাকিবলৈ বা শৰীৰক সুস্থ কৰি ৰাখিবলৈ আমি খোৱা খাদ্যৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগিব। যিকোনো ব্যক্তিয়ে শৰীৰক সুস্থ সবল কৰি ৰাখিব বিচাৰে, তেওঁলোকে ৰেষ্টুৰেণ্টৰ ফুড বা ফাষ্ট ফুড, জাংক ফুড আদিৰ পৰা আঁতৰি থাকিব লাগিব বা খোৱাটো কমাব লাগিব অথবা একেবাৰে এৰিব পাৰিলে ভাল। আচলতে কি হয়, আমাৰ খোৱা লোৱা অলপ যদি ইফাল সিফাল হয়, তেতিয়াই শৰীৰৰ বা আমাৰ পেটৰ যিকোনো বেমাৰে আক্ৰমণ কৰিব পাৰে। সেয়ে আপুনি যদি বহুত দিন জীয়াই থাকিব বিচাৰিছে বা দীৰ্ঘায়ু হ'ব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ খোৱা লোৱা তালিকাখন কিছু সাল সলনি কৰিবই লাগিব। সেউজীয়া শাক পাচলি, প্ৰ'টিন, ভিটামিনযুক্ত খাদ্য, আঁহজাতীয় খাদ্য, কেলছিয়াম, আইৰণযুক্ত কিছু খাদ্য আপোনাৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব। পাৰিলে সপ্তাহত এদিন উপবাস থাকিব পাৰিলে ভাল। এতিয়া আহোঁ 3 নম্বৰ টিপছটোলৈ। 3 নম্বৰ টিপছটো হৈছে আমাৰ শৰীৰৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয়, এইটো হৈছে পানী। যথেষ্ট পৰিমাণে পানী সেৱন কৰে। আমাৰ ব্যস্ত জীৱনত আমি বেছি সংখ্যকেই সময়মতে পানী খাবলৈ পাহৰি যাওঁ আৰু যেতিয়া আমাৰ পিয়াহ লাগে তেতিয়াহে আমি পানী সেৱন কৰিবলৈ মনত পৰে আৰু অলপমান পানী খাওঁ। কিন্তু আমাৰ শৰীৰৰ কাৰণে এনে কৰাটো খুব এটা ভাল কথা নহয়। সেয়ে আমি যদি সময়মতে যথেষ্ট পৰিমাণে দিনটোত 3 পৰা 4 লিটাৰ পানী সেৱন কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ শৰীৰ সুস্থ হৈ থাকে। কাৰণ আমাৰ শৰীৰৰ পৰা প্ৰতিদিনে প্ৰস্ৰাৱ, শ্বাস প্ৰশ্বাস আৰু কামৰ মাজত দৌৰা দৌৰি কৰি থাকোঁতে
ঘামৰ জৰিয়তে আমাৰ শৰীৰৰ পৰা পানী ওলাই যায়। গতিকে এই ওলাই যোৱা পানী পূৰণ কৰিব লাগিলে শৰীৰক আমি পানী যোগান ধৰিব লাগিব। গতিকে দিনটোত 3 পৰা 4 লিটাৰ পানী সেৱন কৰাটো শৰীৰৰ কাৰণে প্ৰয়োজন। এতিয়া আহোঁ 4 নম্বৰ টিপছটোলৈ। 4 নম্বৰ টিপছটো হৈছে শৰীৰ চৰ্চা বা ফিজিকেল এক্সাৰচাইজ। দীৰ্ঘায়ু হ'বৰ কাৰণে প্ৰয়োজনীয় কথাটো হ'ল ফিজিকেল এক্টিভিটি বা ফিজিকেল এক্সাৰচাইজ। ফিজিকেল এক্সাৰচাইজ বা ফিজিকেল এক্টিভিটি কৰিবলৈ আপুনি য়োগা, প্ৰাণায়াম বা ব্যায়ামৰ জৰিয়তে শৰীৰক এক্টিভ বা সক্ৰিয় কৰি ৰাখিব পাৰে। প্ৰত্যেক দিনাই ৰাতিপুৱা শুই উঠাৰ লগে লগে আধা ঘণ্টা সময়ৰ বাবে মৰ্ণিং ৱাক কৰিব পাৰে। হোৰ এটা সমীক্ষা মতে কোৱা হৈছে যে ডেইলি আমি 8,000 ষ্টেপ বা 8,000 খোজ কাঢ়িব পাৰিলে আমাৰ শৰীৰ সুস্থ হৈ থাকে। অৱশ্যে এই ষ্টেপ আমি দিনটোত কিমান খোজ কাঢ়িছোঁ সেইটো আমিনো কেনেকৈ জানিম? কিন্তু এইটো একেবাৰে সহজ। আজিকালি এণ্ড্ৰইড মোবাইলত ইয়াৰ মাপ ল'বলৈ বা আমি কিমান খোজ কাঢ়িছোঁ সেইটো জানিবলৈ আমি মোবাইল এপছ ব্যৱহাৰ কৰিব পাৰোঁ। এইটো ব্যৱহাৰ কৰিলে আমি গম পাওঁ দিনটোত আমি কিমান খোজ কাঢ়িলোঁ আৰু কিমান খোজ কাঢ়িবলৈ বাকী আছে। গতিকে ৰাতিপুৱা খোজ কঢ়াৰ জৰিয়তে ফিজিকেল এক্টিভিটি বঢ়াব পাৰে। এতিয়া আহোঁ শেষৰটো টিপছলৈ। এইটো হৈছে আমাৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় এইটো ইতিবাচক চিন্তা। জীৱনৰ প্ৰতি আমি ইতিবাচক চিন্তাধাৰাৰে আগবাঢ়িব লাগিব। জীৱনটো দীৰ্ঘায়ু হৈ থাকিবলৈ বা শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ জীৱনটোক ইতিবাচক হিচাপে গ্ৰহণ কৰিব লাগিব। জীৱনৰ প্ৰতি আমি সকলোৱে ইতিবাচক হ'ব লাগিব আৰু ইতিবাচক চিন্তাধাৰাৰে জীৱনটোক আগবঢ়াই নিব লাগিব। জীৱন যুঁজত কোনো কাৰণতে যাতে নেতিবাচক চিন্তাই ঠাই ল'ব নোৱাৰে তাৰ বাবে আমি সদায় গুৰুত্ব দিব লাগিব। জীৱন যুঁজত কোনো ক্ষেত্ৰতে নেতিবাচক চিন্তাই আপোনাক বা আপুনি তাক যে ল'ব নোৱাৰে সেই কথাটো সদায় মনত ৰাখিবলৈ লাগিব। আৰু যদি কিবা কাৰণে মনত বেয়া চিন্তা, বেয়া কথা বা ডিষ্ট্ৰাক্টিভ থিংকিং মনলৈ আহে তাক ইতিবাচক চিন্তাৰে প্ৰতিহত কৰক বা বাধা দিয়ক। সদায় ভাল কথা চিন্তা কৰক, সদায় এইটো অভ্যাস কৰক। অভ্যাসত পৰিণত হ'লে সহজ হৈ পৰিব। দেখিব জীৱনটো সহজ আৰু সুন্দৰ হৈ পৰিছে। সদৌ শেষত সুস্থ হৈ থাকক, সুখী হৈ থাকক, ৰোগমুক্ত হৈ থাকক। ধন্যবাদ।